আহিছেনে আপোনাৰো হামি হাই ফ্ৰেন্ডস কি খবৰ আশা কৰো সকলোৰে ভাল তো আজি ভিডিওৰ টপিকটো হৈছে আপোনালোকে কেতিয়াবা নহয় কেতিয়াবা নিশ্চয় ভাবিছে যে আমি যেতিয়া বেলেগক হামি মাৰা দেখো বা ইয়ন কৰা দেখো তেতিয়া আমাৰো হামি উঠে বা হামি আহে কিয় আহে সেই বিষয়ে আজি ভিডিওটোত আমি আলোচনা কৰিম কিন্তু ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে প্লিজ সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো ক্লিক কৰি দিব তো বলক দেৰি নকৰাকৈ ভিডিওটো ষ্টাৰ্ট কৰো পোন প্ৰথমতে আমি বুজিব লাগিব যে আমি ইয়নিং কৰো কিয় বা আমি মাৰো কিয় কিছুমান বিজ্ঞানীৰ মতে আমাৰ শৰীৰটো যেতিয়া ভাগৰুৱা হৈ যায় তাত অক্সিজেনৰ মাত্ৰাটো কম হৈ যায় গতিকে অত্যাধিক পৰিমাণৰ অক্সিজেন গ্ৰহণ কৰি কাৰ্বন ডাই অক্সাইড এৰিবৰ বাবে আমাৰ শৰীৰে ইয়নিং কৰে কিন্তু এইটো জানো সম্পূৰ্ণ শুদ্ধ কথা একদম নহয় ইয়াৰ আঁৰত আৰু কিছুমান বেলেগ ৰিজন আছে ৰিসাৰ্চাৰবোৰে এই বিষয়টোলৈ এটা নতুন মন্তব্য দাঙি ধৰিছে মডাৰ্ণ পৰিকল্পনা অনুসৰি আমাৰ যেতিয়া মগজুৰ টেম্পাৰেচাৰটো বৃদ্ধি হৈ যায় তেতিয়া আমাৰ শৰীৰে ইয়নিং কৰে মগজুৰ টেম্পাৰেচাৰটো নিয়ন্ত্ৰণ কৰিবলৈ বা কমাবলৈ এতিয়া আপোনালোকে নিশ্চয় ভাবিছে যে আসলতে মগজু গৰম উঠে কেনেকে আপোনালোকৰ খং উঠে যেতিয়া হেতুকে আপোনালোকে মগজু গৰম হোৱা বুলি ভাবিছে নেকি একদম নহয় আসলতে আমাৰ যেতিয়া ভাগৰ লাগে বা আমি বোৰিং হৈ যাও তেতিয়া আমাৰ মগজুটো গৰম উঠে মগজুৰ মটৰ কটেজবোৰে যিমান অত্যাধিক পৰিমাণৰ কাম কৰিবলৈ ধৰে সেই পৰিমাণৰে আমাৰ মগজুটো গৰম হৈ গৈ থাকে আৰু এই মগজুবোৰক ঠাণ্ডা মগজুৰ যিবিলাক সিস্টেম সেইবোৰক ঠাণ্ডা কৰি ৰাখিবলৈ অৰ্থাৎ মগজুৰ টেম্পাৰেচাৰটো নিয়ন্ত্ৰণ কৰি ৰাখিবৰ বাবে আমাৰ শৰীৰৰ হাইপোথেলামাছে আমাক ইয়নিং কৰিবলৈ অৰ্থাৎ হামি মাৰিবলৈ সংকেত দিয়ে যে তই হামি মাৰ এতিয়া ইয়নিং দুটা ষ্টেপত হয় প্ৰথম ষ্টেপটো হ'ল আমি মুখখন পুৰা ডাঙৰকে মেলি দিও হয়নে আৰু এতিয়া মুখখন মেলি দিয়াৰ ফলত কি হয় আমাৰ মগজুলৈ ৰক্ত সঞ্চালনটো বৃদ্ধি পায় আৰু সেকেন্ড ষ্টেপত আমি কি কৰো আমি নাকেৰে আৰু মুখেৰে অত্যাধিক পৰিমাণে অক্সিজেন গ্ৰহণ কৰো আৰু এই অক্সিজেনবোৰে আপাৰ কেভিটি আৰু আপাৰ নেজাল কেভিটি জৰিয়তে মগজুলৈ ফ্ৰেছ অক্সিজেন পঠিয়ায় আৰু এই ফ্ৰেছ অক্সিজেনে আমাৰ মগজুলৈ গৈ মগজুটোৰ টেম্পাৰেচাৰটো ঠাণ্ডা কৰি ৰাখে অৰ্থাৎ নিয়ন্ত্ৰণ কৰি ৰাখে হামি অকল আমিয়ে নামাৰো হামি জীৱ-জন্তুও মাৰে কিন্তু জীৱ-জন্তুৰ ক্ষেত্ৰত এইটো বেলেগ কন্ডিশনত হয় অৰ্থাৎ আমি হামি মাৰো যে আমাৰ ভাগৰ লাগিছে বা বোৰিং লাগিছে টোপনি ধৰিছে তেনে ক্ষেত্ৰত আমি হামি মাৰো কিন্তু জীৱ-জন্তু কিছুমানে হামিয়াই নিজৰ খং দেখাবৰ বাবে নিজৰ পাৱাৰ দেখাবৰ বাবে আৰু হয়তো কিছুমানে নিজৰ মুখখন সিধা কৰি লবৰ বাবে এইখিনিটো আমি এতিয়ালৈকে ধুনিয়াকে বুজি পালো যে আমি আসলতে হামি মাৰো কিয় বা ইয়নিং কৰো কিয় কিন্তু মেইন টপিকটো আছিল আমাৰ যে আমি বেলেগক হামিওৱা দেখিলে নিজে কিয় হামি মাৰো আপোনাক দেখি মই কিয় হামি মাৰো বা মোক দেখি আপুনি কিয় হামি মাৰে একচুয়ালি ইয়াৰ পিছতো জিমা বহুত কিছুমান ৰিজন আছে কিন্তু এতিয়ালৈকে সাইন্টিফিক্যালি একো প্ৰুফ হোৱা নাই কিছুমান ষ্টাডি অনুসৰি এই প্ৰক্ৰিয়াটো সংঘটিত হয় আমাৰ মগজুত থকা মিৰৰ নিউৰনৰ বাবে মিৰৰ নিউৰনবোৰে কি কৰে আমাৰ আখে-পাখে থকা মানুহ বা ব্যক্তিৰ স্বভাৱ বা কৰ্ম কপি কৰিব খোজে অৰ্থাৎ থাকে নহয় কিছুমান যে হি এনেকুৱা কৰিছে ময়ো তেনেকুৱা কৰিম হি বাইক লৈছে ময়ো বাইক লম হি মোবাইল লৈছে ময়ো মোবাইল লম ঠিক তেনেদৰে আমাৰ মগজুতো কিছুমান নিউৰন থাকে যিবোৰে আমাক সিগনেল দি থাকে যে হি টু কৰিছে হি হামি মাৰিছে তো আমি হামি মাৰিম হি দুখী আছে তো আমি দুখী থাকিম তো এই গোটেই হামি মাৰা প্ৰসেসটো যে আমি বেলেগক দেখিলে আমিও হামি মাৰো এইটো হয় অনলি মিৰৰ নিউৰনৰ বাবে আৰু এটা থিওৰি মানা হয় যে এই যে আমি আনক দেখিলে হামি মাৰো এইটোৱে সিম্বলাইজ কৰে আমাৰ এমপেথি সমাজৰ প্ৰতি থকা আমাৰ যেটো সহানুভূতি অৰ্থাৎ এমপেথি তো ভিডিওটো চাই নিশ্চয় বুজি পালে যে আমি হামি কিয় মাৰো আৰু আনক হামি মাৰা দেখিলে আমি কিয় হামি মাৰো তো ভিডিওটো চাই যদি ভাল পালে তেন্তে লাইক কৰক শেয়াৰ কৰক কমেন্ট কৰক ঠিক আছে ফ্ৰেন্ডস নাও বাই বাই টেক কেয়াৰ